পূজাখন প্ৰায় ৭০ বছৰ ধৰি ইয়াতে চলি আছে। হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আপোনালোকৰ মাজত একেবাৰে এটা ধামাকাদাৰ ব্লগ লৈ আহিলোঁ, কাৰণ আজিৰ ব্লগত মই আপোনালোকক যিটো বস্তু দেখাবলৈ গৈ আছোঁ সেইটো বস্তু মই নিজেও দেখা নাই। আজি হয়তো ইমান বয়সত মই আজি প্ৰথমবাৰৰ কাৰণে এটা আচৰিত বস্তু মই চাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে আজি আপোনালোকৰ ভিডিঅ'টো মিছ নকৰিব, কাৰণ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। ভিডিঅ'টো আশা কৰিছোঁ সকলোৱে ভাল পাব, গতিকে ভিডিঅ'টো মিছ নকৰি প্ৰথমৰ পৰা শেষলৈ চাওক। আৰু কি বস্তু মই আপোনালোকক দেখাবলৈ গৈ আছোঁ, কেনেকুৱা বস্তু ক'ত যাই আছোঁ, সকলো মই আজিৰ ভিডিঅ'ত বিতং তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোক সকলোৱে মোৰ লগত থাকিব। ব্লগ ভিডিঅ'টো আৰম্ভ আহি লগ পাই গ'লোঁ নন্দদাক, আৰু ভাবিলোঁ ইয়াৰ বাহিৰৰ পৰিৱেশ অলপ আপোনালোকক দেখাই লওঁ, কাৰণ আহি খুবেই এটা ভাল লাগিছে, কাৰণ বহুত মানুহ ইয়াতে জমা হৈ আছে আৰু এইটো বস্তু চোৱাৰ কাৰণে সকলোৱে অপেক্ষা কৰি আছে। তো ভাবিলোঁ অলপমান আপোনালোকক বাহিৰৰ দৃশ্যবিলাক দেখাই লওঁ। তাৰপিছত ভাবিলোঁ ইয়াৰ কমিটিৰ কোনোবা যদি কৰ্মকৰ্তা হয়তো তেওঁলোকক লগ পাওঁ, ইয়াৰ বিষয়ে মই অলপ জানিম, কাৰণ মই এই বিষয়ে ভিতৰত এই চৰক পূজাখন প্ৰায় ৭০ বছৰ ধৰি ইয়াতে চলি আছে, আৰু এইটো অনাগত দিনত এনেকুৱা ধৰণেৰে ইমান উলাহ মালহেৰে এইটো চলি আছে। আৰু ইয়াতে বিভিন্ন অঞ্চলৰ পৰা ইয়াত বহুত ধৰণৰ মানুহ আহি ইয়াতে সভাখনত উপস্থিত হয়, এই উৎসৱখন জাকজমককৈ চলে। গতিকে এইটো আৰু ইয়াতকৈ আৰু আমি ভাল কৰাৰ কাৰণে আমাৰ এই অঞ্চলৰ ৰাইজে এইটো লাগি আছে, আৰু ইয়াৰ কাৰণে আমি যিখিনি কৰিব লাগে আমাৰ অঞ্চলবাসী ৰাইজ সকলে এইখিনি চিন্তা কৰে। আৰু মই এটা কথা ক'ব বিচাৰোঁ যে আমি সকলো ৰাইজক আজি ৰঙালী বিহুৰ এটা শুভেচ্ছা জনাওঁ, যে আজিৰ এই দিনৰ পৰা যাতে সকলোৰে ভিতৰত নতুন এটা বছৰৰ নতুন এটা উদ্বোধনীৰে জীৱনটো পাৰ হয় অনাগত দিনকেইটা। এইখিনি এটা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু মই 12 নং পাকা জিলা পৰিষদৰ পৰা মই ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। গতিকে সকলো ৰাইজৰ মই ভোটদান কৰাৰ কাৰণে বিজেপিৰ প্ৰাৰ্থী হিচাপে মই এনেদৰে বিপুল ৰাইজৰ সঁহাৰিত হয়তো এইখন পূজা আৰম্ভ হ'বলৈ গৈ আছে, আৰু এই পূজাখন আৰম্ভ হৈ আছে নেউলাৰ ভিতৰত, যিটো নেউলাৰ ভিতৰত মানে স্কুলৰ খেলপথাৰ আছে। এই খেলপথাৰতে হয়তো এই পূজাখন অনুষ্ঠিত হ'ব, আৰু ইয়াতে হাজাৰ হাজাৰ লোকে ইয়াতে সেৱা আগবঢ়াই আছে, তেওঁলোকে আশীৰ্বাদ কৰি আছে যাতে মানে এই পূজাটো তেওঁলোকে সুকলমে পালন কৰিব পাৰে। তো এনেদৰে মানুহে হয়তো ভিৰ কৰি আছে। তো আহি খুবেই এটা ভাল লাগিছে। তো ভিডিঅ'টো আপোনালোকে চাই যাওক, আৰু মোৰ পেজত যদি আপোনালোকে ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব। তো তেতিয়ালৈকে আপোনালোকে চাই থাকক চাইফুল ফ্ৰম বৰপেটা ইউটিউব চেনেল আৰু ফেচবুক পেজ। ধন্যবাদ। চাওঁতে চাওঁতে আমাৰ ৰাতি হৈ গ'ল, এতিয়া আমাৰ ঘৰত যোৱাৰ পালা। তো আপোনালোকে চাই থাকক, আৰু আমি ঘৰলৈ যাই আছোঁ। তো ভিডিঅ'টো চাই আপোনালোকে কেনে পালে তো কমেণ্টত জনাবলৈ নাপাহৰিব।